নমস্কাৰ দোস্ত আজি আমি টপিক এটা বিষয়ে আলোচনা কৰিব লৈছোঁ যেটো টপিক টাইফয়েড ফিভাৰৰ ওপৰত কাৰণ ইয়াৰ আগত আমি আলোচনা কৰিছিলোঁ ফিভাৰ অনলি সো আজি আমি টাইফয়েডৰ বিষয়ে আলোচনা কৰি লওঁ কি আলোচনা কৰিম যে টাইফয়েডটো কেনেকুৱাকৈ বিয়পে আৰু ইয়াৰ লক্ষণ আৰু ইয়াৰ ট্ৰিটমেণ্ট নকৰিলে পিছত কেনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে বা পেশেন্টবিলাকে কেনেকুৱা ধৰণৰ সিচুৱেশ্যন ফেচ কৰে সেই বিষয়ে আলোচনা কৰিম সো প্ৰথমতে আমাক জানিব লাগিব যে টাইফয়েড কি টাইফয়েড এক প্ৰকাৰ জ্বৰ যেনেকুৱা আমাৰ সাধাৰণতে জ্বৰ হয় তেনেকুৱা টাইপৰ জ্বৰ কিন্তু ইয়াৰ লক্ষণবিলাক অলপ বেলেগ কেনেকুৱা টাইপৰ বেলেগ লক্ষণবিলাক সেই বিষয়ে আলোচনা কৰোঁ আমি সো টাইফয়েড যে আছে ইয়া কেনেকৈ আমাৰ দেহত আহি যায় বা কেনেকৈ বিয়পে ইয়াক জানিবৰ কাৰণে প্ৰথমতে আমাক সাৱধানতা ল'ব লাগিব যে স্প্ৰেড অফ ইনফেকশ্যন যেটো আছে আমাৰ স্প্ৰেড অফ ইনফেকশ্যন কি বিশেষকৈ আমাৰ ধৰি লওক খাদ্যৰ পৰা বিয়পে যিবিলাক আমাৰ কণ্টামিনেটেড ফুড বা ড্ৰিংক এইবিলাকৰ ওপৰত হৈ যায় আৰু কিছুমান জায়গা সব বিশেষে হয় সো আমি মেইনলি আমাক নখৰ পৰা আঙুলিৰ মাজত লেতেৰা থাকিলে এইবিলাকৰ ক্ষেত্ৰতে আহি যায় আৰু ইয়াৰ যেটো ইনকিউবেশ্যন পিৰিয়ড যেটো আছে সেইটো 5 পৰা 14 দিন ডেভেলপ হওঁতে বডিত লাগে সেইটোই এতিয়া ধৰি লওক কথা হ'ল কি এই যে আমাৰ টাইফয়েড যে হৈছে টাইফয়েড আমাৰ জ্বৰৰ টেবলেট খালে বা জ্বৰৰ ট্ৰিটমেণ্ট কৰিলে ভাল হ'বনে নাই কাৰণ টাইফয়েডটো জ্বৰ এক প্ৰকাৰ কিন্তু জ্বৰতকৈ বেলেগ সো আমি টাইফয়েড হৈছে বা লক্ষণবিলাক তেনেকুৱা টাইপৰ আমাৰ আহিছে বডিত আৰু আমি ভাবিলোৱে যি হৈছে আমি জ্বৰৰ দুটামান পিল খাই দিওঁ তেনেকুৱা কৰিলে নহ'ব পিছত গৈ পেলাই সেইটো বহুত কমপ্লিকেটেড কণ্ডিশ্যন এটা এৰাইজ হয় সো তেনেকুৱা নকৰিব আৰু এতিয়া আমি জানি লওঁ টাইফয়েডৰ আমাৰ যিখিনি ক্লিনিকেল ফিচাৰ্ছ বুলি কয় মানে চিম্পটম আৰু তাৰ লগতে সাইন এণ্ড চিম্পটম মানে কিছুমান লক্ষণ দেখা দিয়ে আৰু কিছুমান লক্ষণ পোৱা যায় সেইবিলাক কিবা চিহ্ন ওলাই নেকি সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰি লওঁ নে কি কয় তেতিয়াহ'লে আৰু বেছি দেৰি নকৰোঁ সো আমি আৰম্ভ কৰি দিওঁ টাইফয়েড যে হ'ল টাইফয়েডৰ আমাৰ কি হ'ব টেম্পাৰেচাৰটো হাই থাকিব কিন্তু ইয়াৰ এটা কণ্ডিশ্যন আছে ই কণ্টিনিউৱাছলি টেম্পাৰেচাৰটো হাই নাথাকে ই আপোনাৰ কেতিয়াবা কমি থাকে কেতিয়াবা বাঢ়ি থাকে যেনেকৈ টাইফয়েড আমাৰ 4টা সপ্তাহত ভাগ কৰা হৈছে 4টা সপ্তাহত আমি ইয়াক আমি ডিভাইড কৰিছোঁ ভাগ কৰা আছে আমি বুলি নহয় মানে সাইন্টিষ্ট বা ডাঙৰ কিছু যি হওক ভাগ কৰিছে আমাৰ প্ৰথম সপ্তাহত কিবা অলপ বেলেগ টাইপৰ লক্ষণ দেখা দিব তাৰপিছত আমাৰ দ্বিতীয় সপ্তাহত বেলেগ তৃতীয়ত বেলেগ আৰু আপোনাৰ লাষ্ট 4 নম্বৰ উইকত বেলেগ সো আমাৰ টেম্পাৰেচাৰটো হাই থাকিব আৰু আমাৰ ফাৰ্ষ্ট উইকত আমাৰ কি থাকিব সেই বিষয়ে আমি কথা পাতোঁ ফাৰ্ষ্ট উইকত আমাৰ গ্ৰেজুৱেলি আমাৰ টেম্পাৰেচাৰটো হাই থাকিব কিমানখিনি থাকিব ইমানখিনি থাকিব 104 ডিগ্ৰী ফাৰেনহাইট থাকি যায় আৰু তাৰ লগতে ইয়াত আৰু এটা কণ্ডিশ্যন আছে কেনেকুৱা কণ্ডিশ্যন আছে যেতিয়া আমাৰ ফাৰ্ষ্ট উইকত যেতিয়া আমাৰ 104 টেম্পাৰেচাৰটো হাই থাকিব ই আকৌ কেতিয়াবা আমাৰ মৰ্নিং টাইমত এইটো আমাৰ অলপ কমি আহে আকৌ যেতিয়া আমাৰ দিনে দিনে গধূলি হৈ যায় তেতিয়া আকৌ বাঢ়ি যায় এইটো এটা এইবিলাক আমাৰ কি হ'ব চিম্পটম ফাৰ্ষ্ট উইক চিম্পটম আৰু টেম্পাৰেচাৰটো বুজি পালে টেম্পাৰেচাৰ আমাৰ যেতিয়া আমি থাৰ্মোমিটাৰ বডিত এপ্লাই কৰা হয় তেতিয়া আমি চেক কৰা হয় কিমান টেম্পাৰেচাৰ আছে তেতিয়া আমাৰ 1.104 ডিগ্ৰী ফাৰেনহাইট থাকে পাৰে তাৰ লগতে আমাৰ মৰ্নিং টাইমত এটা আকৌ কম থাকিব আৰু ইভিনিঙত আকৌ টেম্পাৰেচাৰটো বাঢ়ি যায় তাৰ লগতে এইটো নম্বৰ 1 নম্বৰ 2
হেডেকটো থাকিব, মূৰৰ বিষ থাকিব, মূৰটো ওজন লাগিব। তাৰপিছত আমাৰ এই এনে আমাৰ কনষ্টিপেশ্যন বুলি কয় আৰু কনষ্টিপেশ্যন থাকিব। তাৰপিছত আপোনাৰ ভোক নালাগিব, বমি ভাৱ হ'ব, তাৰ লগতে কফ থাকিব, ডিঙিটো গৰগৰ কৰিব। এইবিলাক আমাৰ নানা ধৰণৰ চিমটম কিছুমান দেখা দিয়ে। কিন্তু কেতিয়া দেখা দিয়ে এইটো আমাৰ ফাৰ্ষ্ট উইক। Those symptoms are present in first week. So এইখিনি আমাৰ ফাৰ্ষ্ট উইকৰ এইখিনি যেতিয়া দেখা দিলে তাৰ লগতে আৰু কিছুমান মেইনলি আমাৰ চাইন থাকিব। কিছুমান আমি ইয়াত বস্তুত আমাৰ দেহত দেখা পাম। কেনেকুৱা টাইপৰ আমাৰ যিটো পালছ থাকিব, পালছ ৰেটটো আমাৰ ব্ৰেডিকাৰ্ডিয়া, এইটো কমি যায়। যিটো আমাৰ নৰ্মেল থাকিব লাগে 72 পাৰ মিনিট থাকিব লাগে, সেইটো আমাৰ কমি যায় 60 আহি যায়, 65 আহি যায়, 55 আহি যায়, কমি যায় পালছ ৰেটটো। আৰু তাৰ লগতে যিখন আমাৰ জিভা আছে, জিভাখন আমাৰ পূৰা একদম মানে কি ক'ম, কিবা এটা চামনি পৰাৰ নিচিনা হয়, টাইট হৈ যায়, মানে এনেকুৱা টাইপৰ আহি যায়। আৰু তাৰ লগতে আমাৰ কিছুমান ৰঙা টাইপৰ মাৰ্জিন দেখা যায়, মানে দাগ দেখা যায় আৰু এইবিলাক দেখা যায়। আৰু তাৰ লগতে আমাৰ যিটো পেটটো যে আছে, পেটটো অলপ মানে টেণ্ডাৰনেছ ভাৱ থাকে। টেণ্ডাৰনেছ ভাৱ মানে কেনেকুৱা, আপোনাৰ ফুলি থকা নিচিনা লাগিব, মানে অলৱেজ ফিলিং আনইজি, এনেকুৱা টাইপৰ পেটটো ফুলি থকা নিচিনা লাগিব, গেছ হোৱাৰ নিচিনা লাগিব। এইখিনি আমাৰ দেখা দিব এইখিনি। আৰু তাৰ লগতে আৰু আমাৰ বডিত স্প্লেন মানে প্লিহা বুলি এটা অংগ আছে। সেই অংগটো লাহে লাহে মানে হাত দি যদি আমি এনেকৈ হেঁচি দিওঁ, পালপেশ্যন বুলি কোৱা হয়। তেতিয়া আমি যেতিয়া পালপেট কৰা হয়, তেতিয়া এইটো আমাৰ হাতত টাচ হ'ব পাৰে। এইটো আমাৰ ফাৰ্ষ্ট উইকৰ, কিন্তু চফ্ট থাকিব বস্তুটো, টাচ হ'ব পাৰে। এইটো ফাৰ্ষ্ট উইকৰ লক্ষণ এইকেইটা। এতিয়া মেইনলি আমাৰ ফাৰ্ষ্ট উইকত কি লক্ষণ থাকিব, টেম্পাৰেচাৰটো থাকিবই বডিত, আৰু সেই টেম্পাৰেচাৰটো আমাৰ কণ্টিনিউৱাছলি থাকিব, কিন্তু মৰ্ণিং টাইমত কম থাকিব, বাট ইভিনিং টাইমত সেইটো আকৌ আপোনাৰ বেছি হৈ যাব। তাৰ লগতে আমাৰ হেডেক থাকিব, মূৰৰ বিষ থাকিব, মূৰটো গধুৰ লাগিব। তাৰপিছত আমাৰ কনষ্টিপেশ্যন থাকিব, মানে আমাৰ পায়খানাটো আমাৰ টান হৈ যাব। আৰু লগতে আমাৰ যিখিনি আমাৰ পালছ থাকিব, পালছ ৰেটটো আমাৰ যিমানখিনি থাকিব লাগে সিমানখিনি নাথাকিব, কমি থাকিব। আৰু লগতে আমাৰ স্প্লেন বুলি যিটো আমাৰ বডিত এটা অংগ আছে, সেই অংগটো আমাৰ টাচ কৰিব পাৰিম। তাৰপিছত আমাৰ বডিত আপোনাৰ থাকিব, টেণ্ডাৰনেছ এটা থাকি যাব, গেছ থাকিব। এইখিনি আমাৰ ফাৰ্ষ্ট উইকত দেখা দিব। এইটো হ'ল ফাৰ্ষ্ট উইকৰ। এতিয়া আমি ছেকেণ্ড উইকৰ বিষয়ে আলোচনা কৰিম। ছেকেণ্ড উইকত আমাৰ কি হ'ব পাৰে, সেইটো আমাৰ আলোচনা কৰাটো বহুত দৰকাৰ, কাৰণ আমি ফাৰ্ষ্ট উইকটো আলোচনা কৰিলোঁ। এতিয়া আমি ছেকেণ্ড উইকৰ বিষয়ে আলোচনা কৰিম। ছেকেণ্ড উইকত আমাৰ কি হ'ব পাৰে। ছেকেণ্ড উইকত আমাৰ যিটো টেম্পাৰেচাৰ থাকিব, সেইটো আমাৰ কণ্টিনিউৱাছলি এইটো থাকিবই, বডিত প্ৰেজেণ্ট থাকিবই। তাৰ লগতে যিটো আমাৰ মূৰৰ বিষ, এই 1 নম্বৰ যিটো সপ্তাহত যিটো পাইছিলোঁ, এই মূৰৰ বিষটো থাকিবই, প্ৰেজেণ্ট থাকিব। তাৰপিছত আমাৰ মানে মেণ্টেলি ডাল ফিল এটা হ'ব, ভাল নালাগা হ'ব, কেনেকুৱা মানে এটা আনইজি ফিল হৈ থাকিব, অলৱেজ সেইটো হৈ থাকিব। তাৰপিছত আমাৰ জিভাখন ইয়াতো আপোনাৰ শুকাই যায়, ৰঙা পৰি থাকে। তাৰ লগতে আমি যিটো ফাৰ্ষ্ট উইকত পাইছিলোঁ আমাৰ কনষ্টিপেশ্যন, কিন্তু এই কনষ্টিপেশ্যনটো ইয়াত আমাৰ কেতিয়াবা কনষ্টিপেশ্যন থাকিব, কেতিয়াবা এইটো লুজ হৈ থাকিব, লুজ মোচন হৈ থাকিব, মানে বস্তুটো ওলট পালট হৈ থাকে। তাৰপিছত আমাৰ যিখন জিভা আছে, জিভাখন পূৰা একদম ৰঙা হৈ যাব জিভাখন। তাৰ লগতে আমাৰ পেটটো যে আছে, পেটটো পূৰা ফুলি থাকিব, আৰু
তাৰ লগত আমাৰ যিটো লিভাৰ আছে বডিৰ সেই লিভাৰটো আমাৰ অলপ ডাঙৰ নিচিনা হ'ব আৰু যিটো আমাৰ স্প্লেন যিটো আছে সেইটো পুৰাপুৰি ডাঙৰ হৈ যাব এইখিনি আমাৰ আছিলে কি আপোনাৰ সেকেন্ড উইকৰ লক্ষণ এইখিনি আপোনাৰ সাধাৰণ লক্ষণ ইয়াৰ ভিতৰত আৰু বহুত কিবা কিবি লক্ষণ আছে কিন্তু যেতিয়া বডিত এইখিনি লক্ষণ যদি আমি দেখা পাওঁ তাৰ মানে ধৰিব লাগিব যে আমাৰ দেহত সাধাৰণ জ্বৰ নহয় আমাৰ দেহত হৈছে টাইফয়েড ফিভাৰ সো আমি টোটালিকে চিকিৎসকৰ ওচৰত যোৱাটো দৰকাৰ এইটো আমাৰ সেকেন্ড উইক এটা সেকেন্ড উইকত যিখিনি দেখা পালে ফাৰ্স্ট উইকৰ লগতে প্ৰায় সিমিলাৰলি সেম বাট ইয়াত এটা কথা আছে কি যে ইয়াত আমাৰ কি হৈছিলে আমাৰ যিটো পালস ৰেট যিটো আছিলে এইটো আমাৰ তলফালে আহিছিলে কিন্তু ইয়াত আমাৰ কি হ'ব পালস ৰেট যিটো আছে সেইটো আমাৰ ওপৰফালে গুচি যাব আৰু জাগাত নাথাকিব মিনিটত যিমানখিনি হ'ব লাগিছিল মিনিটত আপোনাৰ 100 হ'ব পাৰে বা 120 হ'ব পাৰে যিকোনো এটা কিবা এটা হ'ব পাৰে মানে ওপৰত গুচি যাব এইটো এটা ইয়াৰ তোমাৰ আপোনাৰ ইয়াৰ লক্ষণ তাৰ লগতে কফটো আমাৰ বডিত থাকিব আৰু এই কফটো এনেকুৱা হ'ব যে বুকুখনত কেতিয়াবা আমাৰ এই কেনেকুৱাকৈ ক'ম আপোনাৰ এটা সাউণ্ড এটা আহি যাব নিউমোনিয়া টাইপৰ বা আপোনাৰ ব্ৰংকাইটিছ টাইপৰ এটা ঘাঁউটকে এটা সাউণ্ড আহিব চেঁচকে এটা সাউণ্ড আহি যাব এইখিনি আমাৰ সেকেন্ড উইকৰ মেইনলি এইখিনি বস্তু থাকিব এতিয়া আহিল কি সেকেন্ড উইকত এইখিনি হৈ গ'ল এতিয়া আমি তাৰ লগতে আৰু এটা কথা আমাৰ যিটো পেট আছে পেটত আমাৰ কিছুমান ৰঙা স্পট দেখা দিব এই আমাৰ কেতিয়া এইখিনি সময়তে সেকেন্ড উইকত স্পটবিলাক দেখা দিয়ে সৰুকৈ এটা দুটা স্পট দেখা দিয়ে লাহে লাহে স্পটটো আমাৰ শেষৰ ফালে গৈ যেতিয়া আমাৰ সেকেন্ড উইক কমপ্লিট হোৱাৰ আগে বেছি হৈ যায় আমি যে কওঁ ঘৰুৱা ভাষাত বা আমাৰ ভাষাত কওঁ কি বসন্ত ওলাইছে বুলি এই তদ্ৰুপ তেনেকুৱা টাইপৰ হয় এইখিনি আমাৰ সেকেন্ড উইকত হ'ব আৰু বহুত কিবা কিবি থাকি যায় ভিডিঅ'ত ইমানখিনি কৰাটো সম্ভৱ নহয় সো দীঘলৈ যাব ভিডিঅ'টো আৰু ইয়াৰ লগতে আমি এটা থাৰ্ড আৰু ফৰ্থ উইক দুটা প্ৰায় একে এই দুটা একে আৰু এইখিনিত এনেকুৱা হৈ যায় এইখিনি সময়ত তৃতীয় আৰু চতুৰ্থ সপ্তাহত আমাৰ পেচেণ্টবিলাক কোমাত যাব লগা অৱস্থা হৈ যায় উশাহ নিশাহৰ প্ৰব্লেম আহি যাব আপোনাৰ ইপিনে মেণ্টেলি ডাল ফিল এটা আহি যাব ডালনেছ এটা আহি যাব তাৰ লগতে কোনো এটা বস্তু ভাল অস্থিৰতা ভাৱ হৈ যাব খিংখিঙীয়া হৈ যায় মানুহ পেচেণ্টজন আৰু তেতিয়া লাহে লাহে পেচেণ্টটো আমাৰ কোমাত গুচি যায় এইখিনি আমাৰ বহুত ডাঙৰ সমস্যা হৈ যায় কিন্তু তেতিয়ালৈকে ইমান দূৰ গৈ নাপায় কাৰণ তাৰ আগতে আমাৰ পেচেণ্টখিনি চিকিৎসকৰ ওচৰত গৈ পায় আৰু বেমাৰ হিচাপত ট্ৰিটমেণ্টটো কৰাই লয় সো টাইফয়েড যিটো আছে টাইফয়েড ইমান সহজ বা ইমান সৰল বেমাৰ নহয় ই এটা বহুত ডাঙৰ বেমাৰ হয় ইয়াক আপোনালোকে ইজিলি ইয়াক নাভাবিব যে বস্তুটো জ্বৰ হৈছে জ্বৰ ভাল হৈ যাব তেনেকুৱা নাভাবিব যদি জ্বৰত এইকেইটা লক্ষণ দেখা দিছে যে আমাৰ টেম্পাৰেচাৰটো বাঢ়ি আছে আকৌ ৰাতিপুৱাৰ ভাগত কম থাকে গধূলি বাঢ়ে ঘনাই জ্বৰটো ঘূৰি আহি আছে মূৰটো ওজন ভাৱ ভাৰী ভাৱ এটা বিষাই আছে পায়খানাও টান হৈ গৈছে আকৌ পায়খানাও ঢিলা হৈ গৈছে মানে কোনো এটা বস্তু মানে এটা যে ট্ৰেকত থাকিব লাগে তেনেকুৱা নাই সব উলট পালট টাইপৰ হৈছে কেতিয়াবা পালস ৰেট কমি গৈছে কেতিয়াবা বাঢ়ি গৈছে কফ দেখা দিছে আকৌ কফটো নিউমোনিয়াৰ নিচিনা হৈছে তাৰ লগতে আকৌ কাহিলে এটা মানে ঢলৰ নিচিনা সাউণ্ড ঘাঁউটকে সাউণ্ড ওলায় কেতিয়াবা চেঁচকে সাউণ্ড ওলায় যদি এনেকুৱা ধৰণৰ আপোনাৰ সাইন এণ্ড চিম্পটম যদি বডিত যদি প্ৰেজেণ্ট হয় তেতিয়া আপোনালোকে একদম দেৰি নকৰিব যিমান জলদি হয় চিকিৎসকৰ ওচৰত যাব চিকিৎসকে সেই হিচাপত আপোনালোকক চিকিৎসা কৰিব সো ফ্ৰেণ্ড আজি টাইফয়েডৰ বিষয়ে আলোচনা কৰিলোঁ তাৰ লগতে টাইফয়েড আৰু এটা আছে যিটো হ'ব লাগিছে আপোনাৰ আৰু এটা আছে কি পেৰা টাইফয়েড বুলি এটা আছে পেৰা টাইফয়েড ফিভাৰ এটা আছে ইয়াৰ বিষয়ে আমি ইয়াৰ নেক্সটত আলোচনা কৰিম তেতিয়ালৈকে থাকক সুস্থ থাকক বাই